এক্সিডেণ্টৰ কথা কৈছিলে যে যিজন ল'ৰাই দিছে খুব কান্দি কান্দি যে কৈ আছিলে তাৰ কথা পাতিলোঁ মই ফোনত। কি কৈছে তাক মই ক'লোঁ যে তুমি ভিডিঅ' এটা আপলোড কৰা য'ত তুমি কোৱা যে মই যিটো ভুল কাম কৰিলোঁ সেইটো মই কৰিব নালাগিছিলে আৰু বাকীবিলাকক সকীয়াই দিয়া যে এইটো হ'লে এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ বিল্ড আপ হয়, লিগেলি এনেকুৱা একশ্যন ল'ব পাৰে। চ' আটাই সতৰ্ক হওক আৰু তাতে ইম'চনেলি তুমি কথাখিনি সঁচাকৈ কোৱা যে এখন ছবিৰ কিমান লোকচান হয় আচলতে। সেই কথাটো মই কৈছোঁ তেওঁক। নমস্কাৰ, মই নৱজিৎ চহৰীয়া। এই ভিডিঅ'টো মই ৰবিদাৰ পৰামৰ্শ অনুসৰি বনাইছোঁ। তেওঁ মোক ফোন কৰি কৈছে এই ভিডিঅ'টো বনাবলৈ। ৰবিদাই মোক ক্ষমা কৰি দিছে আৰু আগলৈ এনেকুৱা ভুল কৰিবলৈ মানা কৰিছে। তো মই ৰবিদাৰ লগতে তেওঁৰ টীমটোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইমান ডাঙৰ এটা ভুল কৰাৰ পিছতো যে মোক ক্ষমা কৰি দিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এনেকুৱা ভুল মই জীৱনত কেতিয়াও নকৰোঁ। আগতে একো ভুল কৰা নাছিলোঁ, তো হঠাৎ এনেকুৱা ভুল এটা হৈ গ'ল। মই ভবাও নাছিলোঁ যে এনেকুৱা এটা ভুল কৰি পেলাম বা ভুল হৈ যাব। তো মই অকল মোৰ মাইণ্ডছেটৰ কাৰণে এনেকুৱা কৰা নাই বা লগৰ কথা শুনি বা কেইটামান ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে মই এনেকুৱা কৰিছিলোঁ। তো মই মানে ভিডিঅ' মানে চিনেমাখনৰ কথা কৈছোঁ, মানে আপলোড কৰিম নকৰিম এনেকুৱা কৰি থাকিও মানে মই হঠাৎ আপলোড কৰি দিলোঁ। মানে এনেকুৱা কথা এটা হয় যে কিছুমান কথা মানে হ'বলগীয়া থাকে কপালত যে এইটো তোৰ এনেকুৱা হ'বই, তো এনেকুৱাই হৈ গ'ল। তো মই সেইসকলক অনুৰোধ জনাইছোঁ যে যিসকলে মোৰ এই ভিডিঅ'টো মানে চিনেমাখনৰ কথা কৈছোঁ ডাউনলোড কৰি ৰাখিছিলে, তো তেওঁলোকে পাৰিলে ডিলিট কৰি দিব আৰু ক'তো শ্বেয়াৰ নকৰিব। কাৰণ এবাৰৰ কাৰণে ৰবিদাই মোক ক্ষমা কৰি দিছে হয়, কিন্তু নেক্সট টাইম ক্ষমা নকৰিব। তেওঁ আৰু জনাইছে যে মানে এবাৰৰ কাৰণে প্ৰথম মই এনেকুৱা কৰিছোঁ, তো তেওঁ সেইকাৰণেহে মোক ক্ষমা কৰি দিছে। আৰু নেক্সট টাইম যদি কোনোবা ওলায় তেওঁ কেতিয়াও ক্ষমা নকৰে, কাৰণ বাৰে বাৰে এনেকুৱা কোনোবাই কৰি থাকিব। তো নেক্সট টাইম তেওঁ কেতিয়াও ক্ষমা নকৰে, আৰু সেইজন নেক্সট টাইম যদি কোনোবা মোৰ দৰে ওলায় সেইজন কেতিয়াও ক্ষমাৰ যোগ্য নহ'ব। তো তেনেকৈ ৰবিদাই জনাইছে মোক। তো আৰু কেইটামান কথা কওঁ। তো মানে বহুত বেয়া বেয়া কমেণ্ট কৰিছে মোৰ ওপৰত। তো বাৰু মই তেওঁলোকক কি ক'ম আৰু, যাৰ যি মন্তব্য তেওঁলোকে জনাইছে। আৰু যিসকলে মোৰ কাৰণে ৰবিদাক ৰিকুৱেষ্ট কৰিছে যে তেওঁক এবাৰৰ কাৰণে মাফ কৰি দিব লাগে, তো তেওঁলোক মোৰ কাৰণে ভগৱান স্বৰূপ। তো সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ। মোক বেয়া কমেণ্ট কৰা সকলেও ভালে থাকক, ভাল কমেণ্ট কৰা সকলোৱে ভালে থাকক। তো শেষত মই ৰবিদাক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ মোৰ কাৰণে এইখিনি কৰিছে। কাৰণ হয়তো মই ইমান সৰু ল'ৰাও নহয়, কিন্তু মই ইমান দকৈ কথাবোৰ ভাবিব নোৱাৰোঁ বা ভাবিব পৰা হোৱা নাই এতিয়ালৈ। নাজানো আৰু কি, কিন্তু মই এইটো ডাঙৰ ভুল কৰি পেলাইছোঁ। মই সেইকাৰণে ক্ষমাও খুজিছোঁ আৰু মই স্বীকাৰো কৰিছোঁ। আৰু ইয়াৰ কাৰণে মই থানাত যাবলগীয়াও হৈছে। হয়তো বহুত আৰু কিবা কিবি হ'ল হয়, কিন্তু ৰবিদাই মোক ক্ষমা কৰি দিছে। তো মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে সকলোকে এনেকুৱা কাম আৰু দ্বিতীয়বাৰ কোনোৱে নকৰে যাতে। তো আৰু যিসকলে মোৰ এই চিনেমাখন কোনোবাই যদি ডাউনলোড কৰি ৰাখিছে মোৰ চেনেলৰ পৰা, তো প্লিজ ডিলিট কৰি দিব আৰু এনেকুৱা কাম কেতিয়াও নকৰিব। আৰু হলত যাই চাওক চিনেমাখন, কাৰণ হলত যাই চোৱাৰ মজাটোৱে বেলেগ। তো আপোনালোকেও যাওক। মানে কি আৰু বহুত পইচাটো খৰচ হৈয়ে থাকে জীৱনত, বা দৈনন্দিন জীৱনত বহুত পইচা খৰচ হৈয়ে থাকে। 100 টকা 200 টকা খৰচ কৰি চিনেমাখন চাওক, বহুত আনন্দ পাব। তো শেষত জয়াই অসম, ইমানে আজিলৈ। আৰু প্লিজ কৈছোঁ মাফ কৰি দিব, আৰু কোনোৱে যাতে বেয়া ভাবি নাথাকে, বেয়া পাই নাথাকে। কাৰণ বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ, আৰু এনেকুৱা ভুল জীৱনত কেতিয়াও নকৰোঁ। তো মোৰ ভুলৰ মই শাস্তি পাইছোঁ। তো আপোনালোকে যাতে এনেকুৱা ভুল কেতিয়াও নকৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।